হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই প্ৰিয়ংকা, আপোনালোক সকলো মই এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি এতিয়া আহিছোঁ নগাঁৱলৈ, মানে আবেলি আহিলোঁ। আহি পেলাই ইয়াত ভাত পানী জেঠাইহঁতৰ ঘৰত ভাত পানী খালোঁ আৰু এতিয়া গৈছোঁ পূজালৈ। তেনেহ'লে ব'লক ক'ত যাওঁ সকলোখিনি দেখাই আছোঁ। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু প্ৰথমতে ওলাই আহিলোঁ ITI পূজাখনলৈ। ইয়াত বহুত ধুনীয়াকৈ বনাইছে বুলি শুনিছোঁ, সেইকাৰণে ভাবিলোঁ প্ৰথমতে এইখন চাই লওঁ। আৰু ইয়াত ইমান ধুনীয়াকৈ ৰাম মন্দিৰটো বনাইছে, দেখি বহুত বেছি ভাল লাগি গৈছে। অযোধ্যাতকৈ আচলকৈ বাৰু ৰাম মন্দিৰ দেখিবলৈ পামনে নাপাম নাজানো, তথাপিতো ইয়াৰ পৰাই সেৱা জনাইছোঁ। আৰু ইমান বেছি মানুহৰ ভিৰ হৈছে, নাজানো ভিতৰলৈ যাব পাৰিম নে নোৱাৰিম, তথাপিতো চেষ্টা কৰিম বাৰু ভিতৰত গৈ সকলোখিনি দেখাবলৈ। ইমান বেছি মানুহৰ ভিৰ যে ভিতৰত যোৱাটো একদম সম্ভৱ নহয়েই। প্ৰায় আধা ঘণ্টামান ৰ'লোৱে, তথাপিতো ভিতৰলৈ যাব পোৱা নাই। সেইকাৰণে ইয়াৰ পৰাই এনেকৈ দেখাই দিছোঁ। আৰু তাৰ পাছত ওলাই এইফালে মাহীহঁতৰ ভাইটিয়ে খাব লৈছে স্পাইৰেল পটেটো। সি কৈ আছে এইটো খালে বোলে পূৰা ভাইৰেল হৈ যাব, সেইকাৰণে মই ভিডিঅ' কৰি থকা দেখি খাবলৈ লাজ কৰি আছে। আৰু তাৰ পাছত আহিলোঁ বেংগলী সন্মিলনৰ যিখন পূজা মণ্ডপ আছে তালৈ। আৰু পূজা মণ্ডপখন ইমান বেছি ধুনীয়া লাগিছে দূৰৰ পৰা দেখিয়ে। আৰু দেখিছেনে মানুহ ইমান বেছি, কিন্তু এইবাৰ যেনেকৈ নহয় সোমাবই লাগিব, যিহেতু আগৰখন সোমাব নোৱাৰিলোঁ। কিবাকৈ ঠেলি হেঁচি বহুত সময়ৰ পিছত সেয়া ভিতৰলৈ সোমাইছোঁ। আৰু ইমান বেছি মানুহ হৈছে, বাপৰে, এখন পূজা মণ্ডপো খালী নাই। ইমান ধুনীয়া আছিলেই, কিন্তু ভিতৰটো তাতকৈ বহুত বেছি ধুনীয়া। কিন্তু কি হয়, ইমান বেছি মানুহ হৈছে যাত ৰ'বলৈ ভালকৈ দিয়াই নাই। ভিতৰত যিখিনি মানুহ আছিলে সেইখিনি বাৰ বাৰ কৈ আছিলে যে ইয়াত ৰ'ব নোৱাৰিব, সোনকালে চাই পেলাই ওলাওক, কাৰণ মানুহৰ ইমান বেছি ভিৰ। ভালকৈ ফটো উঠিবও নাপালোঁ আৰু ভিডিঅ' ইমান বেছি ভালকৈ কৰিব পৰা নাই। পটাপট যিখিনি পাৰোঁ সেইখিনি তুলি লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। তাৰ পৰা ওলাই আহিলোঁ, মানুহৰ ইমান বেছি ভিৰ, ৰাস্তাটো দেখিছেনে কিমান বেছি মানুহ। আৰু নেক্সট আহিছোঁ পুৰণি গুদামত থকা যিখন কাঠেৰে নিৰ্মিত পূজা মণ্ডপ আছে সেইখনলৈ। এইখনো দেখিছেনে কিমান বেছি ধুনীয়া। কিন্তু এটা কথা ভাল হ'ল যে আগৰ দুখনতকৈ এইখনত মানুহ অকণমান কম আছে বাৰু মানুহ, তথাপিতো আগৰ দুখনতকৈ কম আছে। ধুনীয়াকৈ মাৰ দৰ্শনো হ'ল আৰু এইফালে ধুনীয়াকৈ সেৱা কৰি ওলাইও আহিলোঁ তাৰ পৰা।
শেষত এখন বহুত ধুনীয়া পূজা মণ্ডপলৈ গৈ আছোঁ, যিখন বনাইছে কইনছেৰে 11 লাখ নে খুচুৰা পইচাৰে বনাইছে সেইখন। তেনেহ'লে ব'লক সেইখনলৈ যাওঁ। জানো সোমাব পাৰিম নে নাই, তথাপিতো ব'লকচোন গৈ থাকোঁ। আৰু এইখন আমি আহি পাই গ'লোঁ, কিন্তু ইয়াতো মানুহৰ ইমান বেছি ভিৰ যে সোমাবলৈ কোনো জেগাই নে, কিমান দীঘল লাইন হৈ আছে। আৰু যাওঁতে এইফালে চাবচোন, মই অকণমান ভিডিঅ' কৰি থৈছোঁ। এয়া দেখিছেনে শিৱটোৰ ওপৰত ইমান ধুনীয়াকৈ ঘূৰি আছে, দেখি কিবা এটা ভাল লাগি গৈছে। যদিও কইনৰ টেম্পলটোত সোমাব নোৱাৰিলোঁ, তথাপিতো দূৰৰ পৰা অকণমান দেখিছোঁ, দেখি বহুত বেছি ভাল লাগি গৈছে। দেখিছেনে কিমান বেছি ভিৰ হৈছে, কেনেকৈনো সোমাব বাৰু কওকচোন। আৰু এনেকৈ পূজা চাই আমি ঘৰলৈ ঘূৰি আহিলোঁ। আৰু এইটো ভিডিঅ'তে এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু কোনোবাই যদি পোনপ্ৰথমবাৰ মোৰ চেনেলটো চাই আছে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব। থেংক ইউ ফৰ ৱাটছিং।